এভৰিৱান এতিয়া মই মোৰ ট্ৰেইনিং শেষ হৈছে আৰু এতিয়া হৈছে 7:30 আৰু মই ৰুম আহি গ'লোঁ আৰু আজি ভাবিছোঁ অলপমান ফুৰিবলৈ ওলাই যাম গতিকে মোৰ যোন মানে ৰুমমেট আছে এজনী ৰুমমেট ৰাঁচীৰ হয় আৰু তাই কলকাতাৰ আছে এগৰাকী গতিকে গতিকে বহুত ভাল লাগিছে তেওঁলোকৰ লগত কথা পাতি আৰু তেওঁলোকেও লগ ধৰিছে অলপ ওলাই যাম বুলি গতিকে ভাবিছোঁ আজি ওলাইও যাওঁ আৰু যে তুমি ভ্লগ বনোৱা আমিও আছোঁ মানে তেওঁলোক ইয়াতে কোনো আছামিজ তেনেকৈ কোনো মানে বুজি নাপায় বা তেওঁলোকে ক'ব নাজানে গতিকে মোক কৈছে যে অন্য তুমি ভ্লগ কৰা আমাক মানে উঠোৱা আৰু আমি কি কৰোঁ বা বহুত এক্সাইটেড মানে বহুত মানে पूरा थक चुके हैं और पसीना पसीना हो गए हम लोग लग नहीं रहा है कि हम लोग विंटर में हैं और ये शायद 31 जनवरी है और फाइनली रूम में आए हैं अभी थोड़ा फ्रेश वगैरह होना है उसके बाद हम लोग का डिनर लग चुका है ओके फिर आगे करेंगे हम लोग का डे और यहाँ पे इंडक्शन कैसा लगा हाँ इंडक्शन न्यू एक्सपीरियंस था नया और अच्छा है लोग अच्छे हैं सर अच्छे हैं दूसरे कंपनी से भी लोग हैं बहुत अच्छे हैं जैसे हम लोग अलग अलग कंपनी से फ्रेंड है और গুড মৰ্ণিং এভৰিৱান আজি হৈছে মোৰ লাষ্ট ডে আৰু মই তেনেকৈ দেউতাৰ লগত যিহেতু আহিছিলোঁ আৰু তেনেকৈ দেউতাৰ লগত মই একো ইয়াতে ফুৰা হোৱাই নাই আজি ভাবিছোঁ অলপ দেউতাৰ লগতে ওলাই যাম আৰু আমি আহিলোঁ উবেৰত আৰু দেখিলোঁ যে মৰ্ণিং ৱাক কৰি আছিলে বহুত মানুহে গতিকে আমিও তাতে অলপ খোজকাঢ়িলোঁ বহুত ভাল লাগিলে কাৰণ মৰ্ণিং আৰু আহি থাকোঁতে দেখিবলৈ পালোঁ সেই অকণমানি পোৱালিটো সি কেনেকৈ মাকৰ ওচৰত দৌৰি এতিয়া ফাইনেলি মই ভিক্টৰিয়া মেমৰিয়েল পাই গ'লোঁ আৰু ইয়াতে যেতিয়া আমি গেটত সোমাওঁ আমি দুটা টিকট লৈ আহিছোঁ ইয়াত চাওক আৰু মই যিহেতু দেউতাৰ লগত আহিছোঁ গতিকে আমি দুটা আৰু এইটোৱে সেইটো যিটো আমি সন্মুখৰ পৰা দেখি পালোঁ আৰু ভিক্টৰিয়া মেমৰিয়েল 1906 পৰা 1921 চনৰ ভিতৰতে নিৰ্মাণ কৰা হৈছিল বুলি ইয়াতে উল্লেখ কৰা হৈছে আৰু ইয়াৰে যিসকল মানে কালচাৰেল ছ'চাইটি আছে ইয়াৰ তেওঁলোকে পৰ্যটন কেন্দ্ৰ হিচাপে তেওঁলোকে মুকলি কৰি দিছে গতিকে আৰু এই মোমেণ্টটো দেখি মই কেমেৰাত বন্দী নকৰাকৈ নোৱাৰিলোঁ কিয়নো মোৰ বহুত ভাল লাগিছিলে এই মোমেণ্টটো
যদিও যিহেতু গুগলতে দেখিছিলোঁ বা ইউটিউবতে চাৰ্চ কৰিছিলোঁ, চাইছিলোঁ কেনেকুৱা হয়, কি বস্তু হয়, কিন্তু আজি ডাইৰেক্ট ফ্ৰণ্টৰ পৰা দেখি পাইছোঁ। গতিকে আৰু এয়া কি হয়, ভিক্টৰিয়া আছিলে আমাৰ যিহেতু ইংলেণ্ডৰ এগৰাকী বিখ্যাত ৰাণী আছিলে, আৰু ব্ৰিটিছৰ দিনৰ যিখিনি আমাৰ যুদ্ধ আছিলে, ৰজা আছিলে, মহাৰজা আছিলে, সকলোখিনি বস্তু ইয়াতে আমি চাব পাৰিম। আৰু লগতে তেওঁ আছিলে ইংলেণ্ডৰ এগৰাকী বিখ্যাত কুইন আছিলে, তেওঁ ৰাণী আছিলে, আৰু তেওঁ আছিলে যে পশ্চিমবংগৰ কলকাতাৰ ভিতৰত এইটো ভিক্টৰিয়া মেমৰিয়েল এটা হিষ্টৰিকেল যিখিনি গৱৰ্ণৰ আছিলে সকলো বস্তু ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু সেই বস্তুখিনি এতিয়া চাবলৈ গৈ আছোঁ, আৰু সেইটো 10টা বাজিলেই যিহেতু, গতিকে 10টা বজাতে খুলিব। গতিকে আমি এতিয়া ভিতৰলৈ গৈ কি চাওঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। চাই যাব অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো। সৰুতে এইটো দেখি যে কিমান কান্দিছিলোঁ, কিন্তু আজি সন্মুখৰ পৰা হাঁহি হাঁহি চাব পাৰিছোঁ। प्रथम स्वतंत्रता संग्राम तक चले। कुछ दशकों तक मुट्ठी भर साल के विद्रोहों ने ब्रिटिश सरकार के क्रूर दमन को चुप किया। भारत के जोशील राष्ट्रवादियों ने एक अलग सशस्त्र क्रांति की शुरुआत की। ये उनकी कहानी है। एक्सरसाइज चाहिए আৰু এয়া দেউতা আৰু মই ওলাই আহিলোঁ। মিনিমাম 2 ঘণ্টা আমাৰ লাগিছিলে, কিন্তু অলপ ভালকৈ চাবলৈ হ'লে সময় আৰু অলপ দৰকাৰ হয়, কিন্তু আমাৰ হাতত সময় বহুত কম আছিলে, গতিকে আমি সোনকালে ওলাই আহিবলগীয়া হৈছিলে। আৰু এতিয়া ফাইনেলি আহি গ'লোঁ, আৰু আমাৰ চোৱা হৈ গ'ল 2 আৱাৰ্ছ লাগিলে, কিন্তু আৰু চাবলৈ বাকী থাকিলে। কিন্তু আমি যিহেতু মৰ্ণিং সোনকালেই আহিছিলোঁ, গতিকে একাপ চাহ খাই আহিছিলোঁ, তাৰ বাহিৰে আমি একো খোৱা নাছিলোঁ, আৰু ভোকো লাগিছিলে লাহে লাহে। কিন্তু কাষত বেলেগ একো দোকান দেখা নাছিলোঁ। ফ্ৰুইটছৰ দোকান দেখিছিলোঁ, আৰু মৰ্ণিং আমি দেউতা আৰু মই একেলগে ফ্ৰুইটছ খাইছিলোঁ। আমাৰ এয়া লাঞ্চ কৰা টাইম আহি পাইছিলে, গতিকে এখন ৰেষ্টুৰেণ্টত সোমাই দেউতা আৰু মই খাবলৈ বহিছিলোঁ।
আৰু এইখন হৈছে ৱৰ্ল্ড ফেমাছ হাওৰা ব্ৰিজ আৰু এইখনক ৰবীন্দ্ৰ সেতু নামেৰেও জনা যায় আৰু কলকাতা আৰু হাওৰাৰ যিটো মানে এটা মাধ্যম হয় মানে সংযোগ মাধ্যম হৈছে এই হাওৰা ব্ৰিজখন। ট্ৰেইনত যিহেতু লং জাৰ্ণি হ'ব মোৰ, গতিকে যিকেইটা মই ভাল পাওঁ খাই সেইকেইটা মই বাহিৰৰ পৰা কিনি লৈছিলোঁ আৰু ফাইনেলি আহি ষ্টেচন পাই গ'লোহি আৰু টাইমো হৈছিল, গতিকে ট্ৰেইনো আহি পালেহি আৰু পাছলৈ ভিডিঅ' কৰা নহ'ল তেনেকৈ। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই বাই।